Hello student, class 10 or matric পৰীক্ষা যিসকলে দিবা তোমালোকৰ বাবে লৈ আহিছো ইলেক্টিভ সাবজেক্টৰ জিওগ্ৰাফি ইলেক্টিভৰ তোমালোকৰ প্ৰথম অধ্যায়ৰ প্ৰাথমিক ভূগোলৰ লৈ আহিছো তোমালোকৰ কোৱেশ্চন এনসাৰ সমূহ প্ৰথম পাঠৰ আৰু ইয়াতে লগতে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ খিনিও দিয়া আছে লগতে অকল কোৱেশ্চন নহয় তোমালোকৰ লগতে এনসাৰ খিনিও দিয়া আছে ইয়াতে আৰু তোমালোকৰ Hslc সনকিটাৰ লগতে কোৱেশ্চনৰ লগত উল্লেখ কৰা আছে তোমালোকৰ এইখন কোৱেশ্চন আনসাৰ ইয়াৰ পৰা তোমালোকে চালে তোমালোকৰ বহুত কমন আহিব যোৱাবাৰ 2024 ত মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা এইখন পিডিএফৰ পৰা বহুত কমন আহিছে আৰু এইখন পিডিএফ তোমালোকে যদি ফলো কৰা তোমালোকৰ বহুত উপকৃত হ'ব আৰু এইখন কোৱেশ্চন আনসাৰ তোমালোকে চোৱা আৰু ইয়াৰ পিডিএফ মই তোমালোকৰ এই ইউটিউব চেনেলৰ ডেসক্ৰিপচন বক্সত তোমালোকক দি দিম আৰু তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰি তোমালোকে জেৰক্স কৰি বা তোমালোকৰ এতিয়া তোমালোকৰ লিখাৰ বেছি সময় নাই আৰু পৰীক্ষাৰ যেহেতু আৰু বেছি দিন নাই তোমালোকৰ এইখন তোমালোকে জেৰক্স কৰাই তোমালোকে চালে তোমালোকৰ ইয়াৰ পৰা বহুত কমন আহিব আৰু ইয়াতে বহুত সহজ পদ্ধতিত বা সহজ নিয়মত তোমালোকৰ কোৱেশ্চন আনসাৰ খিনি দিয়া আছে ছুটি আৰু তোমালোকে ইয়াৰ পৰা চালে তোমালোকৰ পৰীক্ষাত বহুত কমন আহিব আৰু তোমালোকক তাত কৰি এটা ৰিকুৱেষ্ট কৰিছো যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অন নটিফিকেশনটো অন কৰি থৈ দিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ নটিফিকেশন সদায় পাবলৈ তোমালোকে এতিয়া পিডিএফখন চোৱা সকল তোমালোকৰ যদি বেলেগ পিডিএফ সমূহ লাগে বেলেগ পাৰ্টৰ পিডিএফ সমূহ যদি লাগে তোমালোকৰ জিওগ্ৰাফি ইলেক্টিভৰ তোমালোকে মোক কমেন্ট কৰিবা তেনেহলে তোমালোকক আৰু এটা ভিডিঅ'ত মই পিডিএফ সমূহ আপলোড কৰি দি দিম আৰু তোমালোকে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে সকলোতকৈ আগতে ভিডিঅ'ৰ নটিফিকেশন পায় আৰু এতিয়া তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি অন নটিফিকেশন অন কৰি থৈ দিয়া যাতে মই তোমালোকক ভিডিঅ'টো আপলোড কৰি দি দিম তেতিয়া ভিডিঅ'টো সকলোতকৈ আগতে লাভ কৰিব পাৰিবা আৰু আজিৰ ভিডিঅ'ত এইখিনিলৈকে আছিল তোমালোকে সম্পূৰ্ণ হৈ চোৱা